आबाद बिफाननिफ्राय आबाद अनसुंथाइ मोनालासेनो आपेल बैग्रि आबाद मावनानै गाव गसंथानो हादों फुथिया काटनि आबादारिया। बिटिसिनि हरिसिङा बियाबनि सिङाव थानाय फारफ्रोमबो बिथिङाव गोग्लैसोनाय ओनसोलानो जादों फुथिया काट गामि। बे गामिनि सासे आदर्श आबादारि आब्दुल मदबेला आबाद बिफाननिफ्राय जेबो रोखोमनि आबाद अनसुंथाइ मोनालासिनो गावनि 2 बिघा हायाव आपेल आरो बैग्रि आबाद मावनानै गावनि आथिङाव गसंथानो हानायनि जाफुंसार बिदिन्थि दिन्थिफुंनो हादों। आदर्श आबादारि आब्दुल मदलेबा खौरांगिरिनि सिगाङाव मा फोरमायदों खोनासंना लानि। মোৰ নামটো আব্দুল মতলেব। যেটো সমষ্টি হয় এইটো সমষ্টিৰ নামটো হৰিচিঙা হয় আৰু অঞ্চলটো কি হয় এইটো? অঞ্চলটো হ'ল পুঠিয়া খাট। আপুনি কেতিয়াৰ পৰা এই বগৰী খেতি কৰিবলৈ আৰম্ভ কৰিছে? ধৰক আজি 15 বছৰ 14 বছৰ হৈ আছে তাৰ মাজত। গাঁওখনৰ সেইটো কেনেকুৱা ধৰণৰ পৰিৱেশ? গাঁওখনৰ পৰিৱেশটো বেয়া। এই বটিয়ামাৰি আৰু এই ওদালগুৰিৰ পৰা যোনটো নদী আহিছে এই নদীটোৱে গৰা খহায় গোটাই মানুহ দুখীয়া। ইফালে মাছ ব্যৱহাৰ কৰি কিছুমান চলে, কিছুমান এই ৰিক্সা চলায়, এইবিলাক কৰি চলি আছে আৰু মানুহ টাকটোক। মোৰো মাটি নাই, এই 2 বিঘা মাটি আছে। এই 2 বিঘা মাটি মই খেতি কৰি কিনো ৰকম চলি আছোঁ আৰু। আপুনি যিটো বগৰী খেতিৰ বীজটো ক'ৰ পৰা আনিছিলে? এই বগৰী খেতিৰ বীজটো আনিছিলোঁ আমি কলকাতাৰ পৰা। আমাৰ এটা জমাই আছে, এই কলকাতাত বিজনেছ কৰে, এই সাধাৰ। তেওঁ তাতে যাই পেলাই গম পাইছিল, যাই পেলাই তেওঁহে পুলিটো আমাক আনি দিছিল। কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? আৰম্ভ আজি 15 বছৰ, এই 15-14 বছৰ তাৰ মাজৰ পৰা। আপোনাৰ মাটি কি বিঘা আছে ইয়াত বগৰী খেতি? 2 বিঘা। এইটো কিমানমান গছৰ পুলি লগাইছিল ইয়াত? গছৰ পুলি আছিল 800 পৰা বানপানীয়ে মাৰা গৈছে, মোটামুটি 100 মান মাৰা গৈছে, 700 মান আছে। আপুনি যে খেতি কৰিছে কৃষি বিভাগৰ কোনোবা আহে নে? নাই, কোনো নাহে, কোনোদিন দেখাও নাই 14 বছৰৰ আগত। এতিয়া খেতিটো কি ধৰণৰ পৰিশ্ৰম কৰিব লাগে হয়? তাৰমানে সাৰ পানীৰ ক্ষেত্ৰত কি লাগে? এইটো আপোনাৰ সাৰ লাগে, ঔষধ লাগে, পানী লাগে, মেচিন লাগে, এইবিলাকৰ দি কেনেকৈ খেতিটো হয়। আপোনাৰ কিমানমান খৰচ হয় মানে বছৰত যিটো খেতি কৰে বগৰী খেতিটোত? মোটামুটি খৰচ হয় 40-45 হাজাৰ টকা খৰচ হয়। এতিয়া কি সাৰ প্ৰয়োগ কৰিছে ইয়াতে? ইয়াতে আপোনাৰ এই সাৰটোৰ নামে ইয়াতে ক'ব নোৱাৰিম না, বহুতকেইটা সাৰ আছে যি গোটেইকেইটা ক'ব নোৱাৰিম। আৰু পানীৰ সুবিধাটো দেখা নাই, পানীটো ক'ৰ পৰা উঠায়? পানীটো নদীৰ পৰা উঠাওঁ মেচিনেদি। খৰচা বহুত হৈ যায়। খৰচা হয়। আৰু এনেই বাঁহ মোটামুটি 400-500 বাঁহ লাগে, চাং বনাবৰ কাৰণে 400-500 বাঁহ লাগে। বগৰীটো কেতিয়া ফুলিব আৰম্ভ কৰে এইটো? এইটো ফুলে আপোনাৰ ভাদৰৰ পৰা ফুলে। ভাদৰৰ পৰা ফুলে। কেইমাহ লাগি যায়? ভাদৰ, আহিন, কাতি, আঘোণ, পুহৰ পৰা আমি এইফালে মাঘৰ পৰা বেচিব পাৰোঁ। বগৰীটোৰ নামটো কি হয়? এইটো আপেল বগৰী বুলি কয়। মানে ভাল মিঠা আৰু। ভাল মিঠা। বজাৰটো কেনেকুৱা পাইছে? বজাৰটো 50 টকাও পাওঁ, 80 টকাও পাওঁ, 60 টকাও পাওঁ, নিৰিখ নাই। আপুনি কোন বজাৰ বিক্ৰী কৰে? আমি এইফালে পুঠিমাৰি, কলাগাঁও 2টা বজাৰ, এইফালে ৰামহৰি, এইকেইটা বজাৰ। কিলোত কেনেকৈ দিয়ে? 50 টকাৰে দিয়ে? 50 টকা দিওঁ, 60 দিওঁ। পাব লাগিছিল কিন্তু আমি নাপাওঁহে। শেষত কি ক'ব এতিয়া আপুনি? এতিয়া শেষত আৰু কি ক'ম, ক'ব লগাখিনি ক'লোৱে আৰু, বুজিছে নাই আৰু কি ক'ম। পুঠিহাটটো মানে মানুহ মানে কিমান মানুহ আছে ইয়াতে? আৰু আছে, অসমীয়াও আছে, বঙালীও আছে, আমাৰ মুছলিমো আছে, বড়োও আছে কেইঘৰমান। মানে এনেকুৱা দেখিছোঁ যে এটা তাৰমানে মানুহ সুবিধাটো বহুত কম পাইছে। বহুত কম পাইছে, ৰাস্তা ঘাট নাই, এইবিলাকতো আৰু জানেই চৰকাৰে, দেখাই পায়, আহি মাজে মাজে দেখাই পায়, বুজিছে নাই। আমাক কি কয়? বনাই দিম, এই দলংটো বনাই দিম নে, ভোটটো দিব, দলংটো বনাই দিম। এতিয়ালৈ দলংটো হয় নাই, আজি কিমান 20 বছৰ 25 বছৰ হৈ গ'ল। এতিয়া আপোনালোকৰ পৰা ইলেকশ্যন আহি আছে? আকৌ ইলেকশ্যন আহি আছে। এতিয়া আপোনালোকে কি ক'ব এতিয়া? এতিয়া কি কওঁ, আমি আহিলে ক'ম আমাৰ দলংখন বনাই দিম বুলি কৈছিল যে, দলংখন ক'ত বনাই দিলা? আপোনালোকক ভোটটোহে লাগে, আমিতো ভোটটো দিওঁৱে। যেতিয়া আমি BTETৰ ওদালগুৰিৰ আণ্ডাৰৰ মানুহ,
তেতিয়া ভোটটো আপোনালোকক নিদিলে আমিতো বেলেগক দিব নোৱাৰোঁ তো ভোটটো যোৱাৰ পিছত আপোনালোকে এতিয়ালৈকে আমাৰ দলংখন বনাই নিদিলা আৰু আমাৰ বগৰীতলাৰ পৰা পকা ৰাস্তাৰ পৰা মোৰ ঘৰ পুঠিয়াঘাট আব্দুল মতলেবৰ ঘৰ ইফালে হ'ল নদী এইখিনিলে ৰাস্তাটো কেইবাৰ আপোনালোকে ধৰাই লৈ গ'ল এতিয়ালৈ আমাৰ ৰাস্তাটো নহ'ল এইটো ৰাস্তাটো হোৱা নাই এইখিনি আপোনাৰ আহ্বান থাকিল চৰকাৰলৈকে হয় ধন্যবাদ বহুত ধন্যবাদ কেতিয়াবা আসিও দেও এইটো নিৰীক্ষিক নাই মোটামুটি কিমান পাইছেগৈ এইবাৰ মোটামুটি ধৰক না 1,20,000 মান বা 30,000 মান পাইছোঁ আৰু খেতিয়কৰ কাৰণে আমাৰ প্ৰমোদ বড়ো চৰকাৰে বহুত কিবা সুবিধা দি আছে আপুনি পাইছেনে নাই কিবা একো পোৱা নাই মেচিন চেচিনো পোৱা নাই মেচিনো পোৱা নাই নাই পানী সুবিধাখিনিও নাই পোৱা নাই একো নাই এতিয়া আপুনি কি ক'ব প্ৰমোদ বড়ো চৰকাৰক কি কি ক'ব এতিয়া প্ৰমোদ বড়ো চৰকাৰক চৰকাৰে দেখাই নাপাওঁ আমি চৰকাৰৰ কাকো মানুহে নাপাওঁ কাক কি ক'ম আমাৰ গ্ৰাম সভা যি আছে সিটো আজি 14 বছৰ ধৰি যে খেতিটো পাতি আছোঁ আজিলৈতো মানুহটো দেখাই নাই কৃষি বিভাগৰ কোনো সহায় আপুনি পোৱা নাই একো পোৱা নাই তেতিয়াহ'লে আপুনি নিজেই কষ্ট কৰি নিজে কষ্ট কৰোঁ ক'ত কি লাগে নালাগে এইটো নিজে মাথা মাৰি ফেলে ঔষধ কি লাগে পানী কেতিয়া লাগে কোনটো সময়ত কি দিব লাগে চব নিজে মাথা মাৰোঁ যিহেতু চেণ্ট্ৰেলৰ পৰা দি আছে PM কিষাণ আঁচনিটো আপুনি পাইছেনে নাই নাই একো পোৱা নাই PM কিষাণ পোৱা নাই নাই PM কিষাণ পোৱা নাই আপুনি খেতিৰো একো সুবিধা পোৱা নাই নাই পোৱা একো পোৱা নাই গান চাবকো নাহে ইয়াত নাহে গ্ৰাম সভাকো নাহে আপুনি গান চাব চিনি পায় চিনি নাপাওঁ তেতিয়াহ'লে আপুনি এতিয়া চৰকাৰে কি ক'ব গান চাবৰ ক্ষেত্ৰত আপুনি কওকচোন চৰকাৰক তাক কম যে আমি যে খেতিয়ক আমি 14 বছৰ ধৰি যে খেতিটো পাতি আছোঁ আপুনি যদি খেতিয়কৰ যদি বিভাগৰ মানুহ তেতিয়াহ'লে আপুনি একদিনটো আমাক কমচে কম দেখা দিয়ক এইটো খেতিত এইটো সাৰ দিব লাগিব এইটো ঔষধ দিব লাগিব আপুনিতো কোনোদিনে আমাক কোৱা নাই এতিয়া পানী দিব লাগিব এতিয়া আপুনিতো কোনোদিন আমাক কোৱা নাই এইটো কথা আপুনি দিলেতো আমি অলপ ভাল পালোঁ হয় কিবা এটা মেচিনে লাগে আমাৰ পইচা নাই আমি ক'ৰবাত ধাৰ কৰি ফেলে মেচিনটো কিনি আনি ফেলে আমি ঔষধটো দিওঁ আপুনি এটা মেচিন দিলেতো আমি এটা সুবিধা পালোঁ হয় আপোনাৰ মানে চৰকাৰখনৰ প্ৰতি মানে অলপ উদ্বেগ প্ৰকাশ হৈছে যে যিখিনি খেতিয়কে যিখিনি পাব লাগে সুবিধা আপুনি একো নাপায় বঞ্চিত হৈ আছে একো নাপায় আপুনি এই খেতি কৰি পৰিয়ালটো চলাই আছে কি কৰিব আৰু এতিয়া হাজিৰা কৰিব নোৱাৰোঁ ক'ৰবাৰ পৰা 10,000 টকা ধাৰ লওঁ লৈ ফেলে খেতিটো কৰোঁ কৰি উঠি আকৌ 10,000 টকা ধাৰ মাৰোঁ মাৰি ফেলে অলপ থাকে সেইখিনি চলি চলি আছোঁ ডেইলি বজাৰত বিক্ৰী কৰি আছে ডেইলি বিক্ৰী কৰি আছে পাইকাৰী দিয়ে নেকি পাইকাৰী দিওঁ পাইকাৰী 45 টকা 50 টকা পাইকাৰীও দিওঁ এই যিটো নেকি ধৰ হেৰি হয় বা চৰাই চিৰিকটিবিলাক আছে বা বহুত ক্ষেত্ৰত তাৰমানে আপোনালোকৰ হেৰি ক্ষতি হয় নেকি বা বৰষুণ বা শিলত এইবিলাকত কিয় ক্ষতি হয় নেকি বৰষুণ দিলে এইটো খেতি নহয় শিল বৰষুণ দিলে আমাৰ শিলে এবাৰ বৰষুণ আপোনাৰ বগৰীটো মোৰ বহুত নষ্ট কৰি গৈছে বহুত নষ্ট কৰিছে এতিয়া খেতি বিভাগৰ পৰা গ্ৰাম সভা বিভাগৰ পৰা যদি কিবা এটা আমি সহায় পালোঁ হয় তেতিয়াহ'লে ভাল হ'ল হয় কিন্তু সেইটো দাম পোৱা নাই আপোনাৰ ওচৰ চুবুৰীয়াত মানে ধৰক যিহেতু গান চাবক ওচৰতে আছে ধৰক না তেওঁলোকে ওচৰত থাকিলে আমি চিনিয়ে নাপাওঁ নহয় তাক ক'লৈ দেখোঁ চিনিয়ে নাপাওঁ ফিল্ডত নাহে তাক দেখাই নাপাওঁ আদৰ্শ খেতিয়ক